বিশ্ব ব্ৰহ্মাণ্ডৰ এটি ৰহস্য হ'ল সময়। হয়তো আমি বহুবাৰ ভাবোঁ যে যদি আমি ভৱিষ্যতলৈ যাব পাৰিলোহেঁতেন আৰু আমাৰনো ভৱিষ্যতটো কেনেকুৱা হ'ব সেইটো আমি চাব পাৰিলোহেঁতেন। আৰু বহুবাৰ আমি হয়তো ভাবোঁ যে যদি আমি অতীতলৈ যাব পাৰিলোহেঁতেন আৰু আমাৰ অতীতটোনো কেনেকুৱা আছিল পুনৰ এবাৰ চাবলৈ আমাৰ সকলোৰে মন যায়। নাইবা অতীতত কৰি অহা কাম এটা পুনৰ নোহোৱা কৰিবলৈ আমাৰ হয়তো বহুবাৰ মন যায়, কিন্তু সেইবোৰ আচলতে সম্ভৱ হ'বনে? আজি যদিও মই আপোনালোকক টাইম ট্ৰেভেলৰ বিষয়ে নকওঁ, তথাপিও মই আজি আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে একচুৱেলি সময় হয় কি আৰু সময়ৰ যোনটো প্ৰকৃত সংজ্ঞা অৰ্থাৎ ডেফিনেশ্যন সেইটো কোনেও আজিলৈকে ভালকৈ দিব পৰা নাই। যদিও বহু ডাঙৰ বিজ্ঞানী আমি সকলোৱে জানো এলবাৰ্ট আইনষ্টাইন বা ষ্টিফেন হকিঙে সময়ৰ ওপৰত বহুতো ৰিচাৰ্চ কৰিবলৈ বহুখিনি কথা কৈ গৈছিল আৰু সেইখিনি আজি মই এই ভিডিঅ'টোত আপোনালোকক অতি সহজ ভাষাত ক'বলৈ চেষ্টা কৰিম। হোৱাট ইজ টাইম ডাইলেশ্যন? আপুনি জানেনে যে আমি যদি পোহৰৰ সমান স্পীডত যাব পাৰোঁ তেনেহ'লে সময়টো আমাৰ বাবে ৰৈ যাব। গতিকে কিমান সুন্দৰ কিছুমান কথা, সময়ৰ কিছুমান বহুত ইণ্টাৰেষ্টিং ফেক্ট আজি মই এই ভিডিঅ'টোত আপোনালোকক ক'বলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে নিশ্চয়কৈ চাব। এইটো মোৰ এই চেনেলত প্ৰথম ভিডিঅ', সেয়েহে যদি ক'ৰবাত ভুল হয় নিশ্চয় মোক ক্ষমা কৰি দিব আৰু আগলৈ আৰু মই ভাল কৰিবলৈ চেষ্টা কৰিম। গতিকে আহক আজি আমাৰ প্ৰথম এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি জানেনে যে মাধ্যাকৰ্ষণ শক্তিৰ লগত সময় ওতঃপ্ৰোতভাৱে জড়িত? যদি নাজানে তেনেহ'লে মই আপোনাক কৈ দিওঁ যে মাধ্যাকৰ্ষণ শক্তি আৰু সময় এটা মুদ্ৰাৰে ইপিঠি সিপিঠি। যদি মাধ্যাকৰ্ষণ শক্তি বাঢ়ি যায় তেনেহ'লে সময় লাহে লাহে যাব। হয়, আপুনি নিশ্চয় জানে যে ইণ্টাৰষ্টেলাৰ মুভিখনত এনেকুৱা এটা কাহিনী দেখুওৱা হৈছিল। যদি আপুনি চাইছে ইণ্টাৰষ্টেলাৰ মুভিখন তেনেহ'লে মই আপোনাক কওঁ যে ইণ্টাৰষ্টেলাৰ মুভিখনত এনেকুৱা এটা কাহিনী দেখুওৱা হৈছিলে যে যদি আপুনি এটা বেছি গ্ৰেভিটি অৰ্থাৎ বেছি মাধ্যাকৰ্ষণ শক্তি থকা এটি গ্ৰহলৈ যদি আপুনি যায় এখন স্পেচশ্বিপত আৰু যদি তাত আপুনি লেণ্ড কৰে তেনেহ'লে তাৰ স্পীড বহুত লাহে লাহে যাব। আৰু আপুনি যদি পুনৰ পৃথিৱীলৈ ঘূৰি আহে তেতিয়া আপুনি দেখিব হয়তো পৃথিৱীৰ বহুত বছৰ তাতে পাৰ হৈ গৈছে আৰু আপোনাৰ যোনবিলাক আত্মীয় আছিলে তেওঁলোক হয়তো বুঢ়া হৈ গৈছে। গতিকে এনেকুৱা এটা তাত দেখুওৱা হৈছে, এনেকুৱা এটা তাত চিন দেখুওৱা হৈছে। গতিকে এই চিনটো সম্পূৰ্ণ এটা ছায়েন্স ফিকশ্যন অৰ্থাৎ কোনো ধৰণৰ কাল্পনিক নহয়, কিন্তু এটা সম্পূৰ্ণ সত্য ল'ৰ ওপৰত আধাৰিত। গতিকে আপুনি যদি চোৱা নাই ইণ্টাৰষ্টেলাৰ মুভিখন নিশ্চয়কৈ চাব। এটি বহুত ৰহস্যময় এখন ছবি বুলি মই আপোনালোকক ক'ব পাৰোঁ। আপুনি যদি পোহৰৰ বেগ অতিক্ৰম কৰিব পাৰে বা পোহৰৰ বেগ যদি আপুনি এটেইন কৰিব পাৰে তেনেহ'লে আপোনাৰ বাবে সময় ৰৈ যাব, অৰ্থাৎ গোটেই পৃথিৱীখন স্তব্ধ হৈ যাব। এই কথাটো যদিও এক্সপেৰিমেণ্টেলি এতিয়ালৈকে প্ৰুভ হোৱা নাই, কিন্তু মেথমেটিকেলি এই কথা এতিয়ালৈকে প্ৰমাণ হৈ গৈছে। সময় আচলতে কি বা সময়ৰ সংজ্ঞা কি সেই কথা আজিলৈকে কোনেও ভালদৰে জানিব পৰা নাই, কাৰণ মেইন কথাটো হ'ল যে আমি সময় নেদেখোঁ। সেইবাবে কোনেও সময় কি হয় বা আচলতে সময়ৰ সংজ্ঞা কি সেই কথা ভালদৰে কোনেও ক'ব নোৱাৰে। তথাপিও যদি সময়ৰ সংজ্ঞা আমি জানিব লাগে তেনেহ'লে আমি এলবাৰ্ট আইনষ্টাইনৰ কথা মনত পেলাব লাগিব। তেখেতৰ যোনটো থিয়ৰী অফ ৰিলেটিভিটি বা স্পেচিয়েল থিয়ৰী অফ ৰিলেটিভিটি, তেখেতৰ দুটা থিয়ৰী অফ ৰিলেটিভিটিৰ ল আছিলে। প্ৰথমটো আছিলে জেনেৰেল থিয়ৰী অফ ৰিলেটিভিটি আৰু দ্বিতীয়টো আছিলে স্পেচিয়েল থিয়ৰী অফ ৰিলেটিভিটি। আৰু স্পেচিয়েল থিয়ৰী অফ ৰিলেটিভিটিয়ে সময়ৰ বহুতো প্ৰশ্নৰ আমাক উত্তৰ দিয়ে। তেখেতৰ মতে সময় পৰিৱৰ্তন হ'ব পাৰে, কিন্তু আইনষ্টাইনে তেখেতৰ থিয়ৰী অফ ৰিলেটিভিটিত ৰিচাৰ্চ কৰি থকাৰ সময়ত আইনষ্টাইনে এই কথা নাজানিছিল যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন লাহে লাহে বিস্তাৰ হৈ আছে আৰু প্ৰতিটো বস্তু এক্সপাণ্ড হৈ আছে। আইনষ্টাইনৰ থিয়ৰী অফ ৰিলেটিভিটিৰ 13 বছৰ পিছত এড্ৰিন হাভেলে এই কথা প্ৰমাণ কৰে। আৰু আপুনি যদি নাজানে যে বিগ বেং থিয়ৰী কি হয় তেনেহ'লে মই আপোনাক চুটিকৈ কৈ দিছোঁ যে বিগ বেং থিয়ৰীত আদিতে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ এটি প্ৰকাণ্ড জ্বলন্ত অগ্নিপিণ্ড প্ৰকাণ্ড জুইৰে বিস্ফোৰণৰ ফলত গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনৰ আমাৰ সৃষ্টি হৈছিলে আৰু তাৰ ফলতে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল আৰু সেই বিশ্ব ব্ৰহ্মাণ্ডতে আমি আছোঁ। আৰু সেই বিশ্ব ব্ৰহ্মাণ্ডখনৰ প্ৰতিটো বস্তুৱে লাহে লাহে ইটোৰ পৰা আনটো পৃথক হৈ গৈ আছে আৰু লাহে লাহে এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ এদিন তেনেদৰে শেষ হ'ব বুলি বহুতো কসমলজিষ্ট বা চাইণ্টিষ্টে বিশ্বাস কৰে। সময় যাত্ৰা কৰাৰ এটা প্ৰধান অসুবিধা হ'ল আমি সময় দেখা নাপাওঁ। আমি কিয় সময় দেখা নাপাওঁ এই কথা জানিবৰ বাবে আপুনি জানিব লাগিব ডাইমেনশ্যন বা আয়নৰ কথা। যদি আপুনি নাজানে যে ডাইমেনশ্যন কি হয় তেনেহ'লে আমি সকলোৱে সদায় শুনিয়ে থাকোঁ যে 1D 2D 3D অৰ্থাৎ 1 ডাইমেনশ্যন 2 ডাইমেনশ্যন বা 3 ডাইমেনশ্যন। বিজ্ঞানীসকলে বিশ্বাস কৰে যে সময় 4th ডাইমেনশ্যন বা চতুৰ্থ ডাইমেনশ্যনত এক্সিষ্ট কৰে, যিটো বৰ্তমানলৈকে কোনো বিজ্ঞানীয়ে কল্পনাই কৰিব পৰা নাই আৰু যিটো এতিয়ালৈকে
আৱিষ্কাৰ হোৱা নাই যদি ফ'ৰ্থ ডাইমেনশ্যন আৱিষ্কাৰ হয় তেনেহ'লে আমি নিশ্চয় সময় দেখিব পাৰিম আৰু যেতিয়া আমি সময়ক দেখিম তেতিয়াই হয়তো আমি সময়ক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ম আৰু আমি সময়ক নিয়ন্ত্ৰণ কৰি অতীত বা ভৱিষ্যতলৈও যাব পাৰিম যদি আপুনি সময়ৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেনেহ'লে আপুনি ষ্টিফেন উইলিয়াম হকিঙৰ এখন কিতাপ যিখনৰ নাম এ ব্ৰিফ হিষ্ট্ৰী অফ টাইম অৰ্থাৎ সময়ৰ সংক্ষিপ্ত ইতিবৃত্ত নামৰ কিতাপখন অধ্যয়ন কৰিব পাৰে তাতে তেখেতৰ জীৱনকালৰ সময়ৰ ওপৰত গৱেষণা কৰাৰ সকলো কথা তাতে লিপিবদ্ধ কৰা আছে আৰু সেইখন কিতাপ পঢ়ি আপুনি বহুত কথা জানিব পাৰিব সময়ৰ বিষয়ে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট বক্সত মোক জনাব যে ভিডিঅ'টো চাই আপুনি কেনেকুৱা পালে আৰু যদি আপুনি ছায়েন্স ৰিলেটেড বা ইনস্পিৰেশ্যনেল ভিডিঅ' প্ৰতি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আজিলৈ সামৰিছোঁ নমস্কাৰ